টিসি পৰিষদৰ নিৰ্বাচন আহি আছে। ইয়াৰ সন্দৰ্ভত খালিংগড় মণ্ডল সমিতি যে সমষ্টিত ইয়াতে প্ৰাৰ্থী প্ৰদান কৰাৰ ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, 15 বছৰে BPF যিটো চলাইছে, তাতে আমাৰ BJPয়ে যিখিনি মানে কেন্দ্ৰীয় আৰু অসম চৰকাৰে যিখিনি দিছিল, BTCটো সম্পূৰ্ণভাৱে BPFে মানে ইয়াতে লুণ্ঠন ৰাজ চলাই আছে। আৰু ইয়াৰ কাৰণে ৰাইজে মানে ইয়াত চেঞ্জ এটা বিচাৰিছে। এই চেঞ্জটো মানে ৰাইজক দিবই লাগিব, আৰু এইটো একমাত্ৰ BJP দলেহে ইয়াৰ চেঞ্জটো দিব পাৰিব। আপোনালোকৰ BPF আৰু BJPৰ মিত্ৰতা বুলি কৈ আছে। আপোনালোকে এই BJP আৰু BPFৰ যিটো মিত্ৰতা, সেই মিত্ৰতাৰ যিটো বন্ধনটো ভাঙি যাব পাৰে নেকি? এইটো আমাৰ ৰাজ্যিক নেতৃত্বহে জানিব, কিন্তু আমাৰ সদ্যহতে আমাৰ কোনো এলায়েন্স নাই, কাৰো লগত এলায়েন্স নাই, আৰু এলায়েন্স আমি বিচৰা নাই ৰাইজে। বৰ্তমান প্ৰাৰ্থীৰ ঘোষণা হোৱা নাই, ইয়াৰ সন্দৰ্ভত আপুনি কি কয়? এইটো আমি আবেদনকাৰী হিচাপে আছোঁ, আৰু নিশ্চয় টিকেটটো ময়ে পাম বুলি ক'লে মোৰ এটা দৃঢ় বিশ্বাস। আপুনি এজন প্ৰাৰ্থী হিচাপে আপুনি ৰাইজক কি ক'ব? এইটোৱেই ক'ম, যিহেতু আমাৰ BPFৰ পৰা আমি মুক্তি পাব লাগিব, ৰাইজে ইয়াক আমি মুক্তি দিব লাগিব। যিহেতু যিখিনি মানে উন্নয়নমূলক কাম কৰি আছে, সেইটো ফটো লগা আৰু এইটো সন্দেহজনক। যিখিনি কাম কৰিছে, ইহঁতে ৰাইজক মানে এটা বিশ্বাস আৰু আস্থা ৰাখিব পৰা নাই, আৰু সেইটো আহি থকা BTC ইলেকশ্যনৰ সম্পৰ্কত ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা যে কেনে প্ৰাৰ্থী প্ৰত্যাশী, আপুনি এজন প্ৰাৰ্থী প্ৰত্যাশী হিচাপে আপুনি কি ক'ব? মই এজন ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা মই টিকেট বিচাৰিছোঁ। কিন্তু মই যে টিকেট পাব লাগে, এইটো মই পোৱা নাই। আজি মই টিকেট নাপালেও মই দলৰ কাম কৰি যাম, আৰু আমাৰ যিকোনো এটা প্ৰাৰ্থী আমাৰ ইয়াতে দিব লাগে, মই এইটো দাবী কৰিছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ যিটো আমাৰ প্ৰেচিডেণ্ট ছাৰলৈ। কাৰণ আমাৰ ইয়াতে বহুত বছৰৰ কেন্দ্ৰীয় বিচাৰি আছে। এইবাৰ আমাৰ যিটো মোদী ডাঙৰীয়াৰ ঢৌ এইটো আমাৰ আহিছে, সোণোৱাল ডাঙৰীয়াৰ ঢৌ এইটো আহিছে, হেমন্ত ডাঙৰীয়াৰ ঢৌ এইটো আহিছে। সেইটো কাৰণে আমি ইয়াতে নিশ্চিতভাৱে কেন্দ্ৰীয় যাকে নিদিওঁ আমি নিশ্চিত মানে জিকি যাম, সেইটো মই আপোনালোকক কৰিছে। মিত্ৰজোঁটটো ভংগ হ'ব পাৰে নেকি? চাওক, আমাৰ এলায়েন্সটো আছিলে যোনটো আমাৰ MLA ক্ষেত্ৰত, আমাৰ এইটো যোনটো পৰিষদৰ কাউন্সিলৰ ইলেকশ্যনৰ ক্ষেত্ৰত এইটো আমাৰ নাই, কি কয়, এইটো এলায়েন্স নাথাকিব। আমাৰ যিটো ভৱেশ কলিতা ডাঙৰীয়া তেখেতে কৈছে, আৰু সেইদিনাখন যোনটো গড়েশ্বৰত হৈছিলে, তাতে ৰাজ্যিক প্ৰেচিডেণ্ট তেখেতে কৈছে নিজে, আমাৰ ইয়াতে এলায়েন্স নাথাকিব, আমি নিজে ভোগাকৈ খেলিম। যেনেকুৱা আমি পঞ্চায়তত খেলিছিলোঁ যোৱাবাৰ ইলেকশ্যনৰ পঞ্চায়তত, তেনেকুৱা আমি ইয়াতেও আমাৰ নিজে ভোগাকৈ 40টা চিটতে 40টা দিম বুলি আমাৰ ভৱেশ কলিতা ডাঙৰীয়া তেখেতে কৈ আছে। মই এইটোৱে অনুৰোধ ৰাখিম আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশক, যে আমাৰ প্ৰাৰ্থী লাগে। আমাৰ ইয়াতে বহুত BJP কৰ্মীৰ আশা আকাংক্ষা আছে, আমাৰ বহুত BJP কৰ্মী ইয়াতে বঞ্চিত হৈ আছে, যাৰ বাবে আমাৰ যিখিনি চৰকাৰী সাহায্য, চৰকাৰী অনুদান পাবলগীয়া আছে, এইটো পোৱা নাই। সেইকাৰণে আমাৰ ইয়াতে আমাৰ কৰ্মীৰ লগত ৰাইজৰ লগত মানে শান্তি থাকিবৰ কাৰণে, শান্তি বিচৰা আমাৰ এটা দল BJP দলে, সেইকাৰণে আমাক ইয়াতে প্ৰাৰ্থী দিব লাগে। আৰু যাকে নিদিওঁ BJP দলে সেইটো আমাক ইয়াতে কেন্দ্ৰীয় দিব লাগে। ভাৰতীয় জনতা পাৰ্টীৰ আগন্তুক BTC নিৰ্বাচনত ইলেকশ্যনৰ কাৰণে প্ৰস্তুতি হৈছে। আপোনালোকৰ খালিংগড় সমষ্টিত কিমান প্ৰস্তুতি বৰ্তমান পূৰ্ণগতিত প্ৰস্তুতিটো চলি আছে, আৰু ইতিমধ্যে আমাৰ যিখিনি ৰাজ্যিক পৰ্যায়ৰ পৰা যিখিনি নিৰ্দেশ, যিখিনি কৰিবলগীয়া কামখিনি কমপ্লিট হৈছে, আৰু ৰাইজে বৰ্তমান মানে BJP চৰকাৰ অহাটো BTC মানে চবে আশা কৰিছে, আৰু মানুহবিলাকে দলবিলাক যোগদান কৰিছে। BPFৰ লগত মিত্ৰজোঁটটো ভাঙিব পাৰে নেকি? মিত্ৰজোঁট থকা বা ভাঙা এটা আমাৰ ষ্টেট পৰ্যায়ে এইটো ডিচিশ্যন ল'ব, তেওঁলোকে যি কৰে সেইমতেই চলিব। বৰ্তমান আপুনি এজন প্ৰাৰ্থী প্ৰত্যাশী বুলি আমি গম পাইছোঁ। আপুনি প্ৰাৰ্থী প্ৰত্যাশী হিচাপে আপুনি যদি সঁচাকৈয়ে যদি প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে অনুমতি পায়, টিকেট পায়, তেতিয়া আপুনি ৰাইজক কি ক'ব?
তো মই এইটোকে ক'ম যে যিটো ভাৰতীয় জনতা পাৰ্টীৰ যি আদৰ্শ এটা মানে সেই আদৰ্শখিনি মই ৰাইজৰ আগত কওঁ আৰু যিখিনি চৰকাৰৰ পৰা ৰাইজলৈকে যিখিনি কৰিবলগীয়া কাম যিখিনি আমাৰ কৰণীয় কাম চৰকাৰৰ তৰফৰ পৰা এইখিনি মই নিশ্চয় ৰাইজৰ মাজলৈ লৈ যাম আৰু কৰিম আৰু যিটো সবকা সাথ সবকা বিশ্বাস সবকা বিকাশ এইটো মই মনত ৰাখি পেলাই ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি আদৰ্শ যিখিনি নিৰ্দেশাৱলী মই পালন কৰিম আৰু সদৌ ৰাইজৰ যিখিনি মানে উন্নতিৰ কাৰণে যিখিনি কৰিবলগীয়া কাম সেইটো মানে সুকলমে কৰি যোৱাৰ কাৰণে মই প্ৰস্তুতি কৰিম ভিত্তিত দেখা থাকি মানে কণ্টেষ্টটো আমাৰ আচলতে BPF আৰু BJPৰ মাজত হ'ব আৰু সামান্য UPPLৰো থাকিব পাৰে থেংক ইউ কি কওঁ মানে এতিয়াৰ মানে যিটো মানে আপোনাৰ MCLৰ যিটো মানে নিৰ্বাচন তাত মানে ভাল প্ৰতিদ্বন্দ্বী বিচাৰিছে ৰাইজে তাত মানে যদি সঁচাকৈ মানে ভাল প্ৰতিদ্বন্দ্বী পোৱা যায় তেতিয়াহ'লে ৰাইজে সুখ পাব সেইকাৰণে ময়ো মানে ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে ইচ্ছুক হৈ মই ওলাই আহিছোঁ এপ্লিকেণ্ট হৈছোঁ বৰ্তমান তাত যদি সঁচাকৈ ৰাইজে যদি মোক পচন্দ কৰে তেতিয়াহ'লে নিশ্চয় মই আগবাঢ়ি যাম সেইটোৱে আৰু টিকেট বাছনিৰ ক্ষেত্ৰত কেতিয়া ইয়াৰ ঘোষণাটো কেতিয়া হ'ব ঘোষণাটো আমি শুনিবলৈ পাইছোঁ ওপৰ মহলৰ পৰা আমাৰ যিটো ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা তেওঁলোকে কৈছে 16 তাৰিখৰ ভিতৰত আমি ডিক্লেয়াৰ দিম বুলি কৈছে আৰু ৰাইজক মানে এতিয়া কথা হ'ল কি মানে আমাৰ দলে যিটো ছিষ্টেমত মানে কৰাব নিয়ম নীতিৰ মাজতে কৰাব নিশ্চয় আমাৰো এটা দলৰ এটা নিয়ম নীতি থাকে তাৰ মাজত যদি মানে নিয়মখিনি ফ'ল' হোৱাৰ পিছত যদি সঁচাকৈ যদি ৰাইজৰ মত বিনিময়ত ল'ব পৰ্যটক বিষয়ে তেনেস্থলত যদি